মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ৰাজ্যৰ ভিতৰত সৰ্বোচ্চ স্থান দখল কৰা অমৰ সিং থাপাক লৈ আনন্দিত ৰাজ্যবাসী। এই মুহূৰ্তলৈ আনন্দৰ মাত এষাৰ লগাবলৈ যোৱা নাই আমাৰ ৰজাঘৰীয়াই। কেএছএ আৰু আছুৰ দাবী ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি মূল্য হ্ৰাস নকৰালৈকে নামভৰ্তি প্ৰক্ৰিয়া কৰিবলৈ দিয়া নহ'ব। দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ লংবিৰাম সেনাৰ টংকামুখ হাইস্কুল পৰিচালনা কমিটিৰ সম্বৰ্ধনা 90% নম্বৰ প্ৰাপ্তিৰে উজলি উঠে হাইস্কুল সদ্যঘোষিত সেৱাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰহজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা ফলাফলত বিজ্ঞান শাখাৰ ৰাজ্যৰ ভিতৰত সৰ্বোচ্চ নম্বৰে সৰ্বোচ্চ স্থান দখল কৰি কাৰ্বি আংলঙৰ জিলালৈ সুনাম কঢ়িয়াই আনিলে অমৰ সিং থাপাই। পশ্চিম কাৰ্বি আংলঙৰ জেংখাৰ নিবাসী বিনোদ থাপা আৰু ইন্দ্ৰ কুমাৰী সুপুত্ৰ আৰু কাৰ্বি আংলঙৰ সুযোগ্য সন্তান অমৰৰ এই কৃতিত্ব খবৰ পাই এতিয়ালৈ আনন্দৰ এষাৰি মাত লগাবলৈ যোৱা নাই আমাৰ ৰজাঘৰীয়াই। ৰজাঘৰীয়াই এই কৰ্মকাণ্ডত জিলাখনৰ একাংশ সচেতন তথা চিন্তাশীল মহলে গভীৰ দুখৰ লগতে আশ্চৰ্য প্ৰকাশ কৰিছে। হয়, কাৰ্বি আংলং জিলাৰ শিক্ষাৰ ইতিহাসত কোনোদিন নোহোৱা আমাৰ সকলোৰে বাবে অতি আনন্দ আৰু গৌৰৱৰ খবৰ দিলে কাৰ্বি আংলঙৰ সুযোগ্য সন্তান অমৰ সিং থাপাই। গড় কাপ্তানি বিভাগৰ সামান্য চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পিতৃৰ সন্তান অমৰ সিং। পশ্চিম কাৰ্বি আংলঙৰ জেংখাৰ দৰে অতি পিছপৰা এলেকাত বসবাস কৰা বিনোদ থাপাৰ পুত্ৰ অমৰে আন অৰ্থবান ঘৰৰ দৰে বহু ভাল সুবিধা নাপালেও সীমিত সুবিধাৰে মাজেৰে কেৱল নিজৰ কষ্ট আৰু পৰিশ্ৰমেৰে আজি সমগ্ৰ ৰাজ্যৰ ভিতৰত বিজ্ঞান শাখাৰ পৰীক্ষাৰ ফলাফলত সৰ্বোচ্চ নম্বৰে সৰ্বোচ্চ স্থান দখল কৰি ৰাজ্যবাসীৰ আগত নিজৰ কৃতিত্ব পৰিচয় দিলে। এনে সুযোগ্য আৰু কৃতিত্ব সন্তানৰ লগ ধৰিবলৈ গৈছিল আমাৰ কাট নিউজৰ সাংবাদিকে। অমৰ সিং থাপাৰে সৈতে আমাৰ কাট নিউজৰ সাংবাদিক বীৰেন সিং ইংহিৰ চমু সাক্ষাৎকাৰত অমৰে নিজৰ অধ্যয়নৰ বিষয়ে কি কয় চাওঁ আহক। Kadaprang wangken atumi kitipon asad langalong asamang bongpen number si mada taksi kepas Omor Singh Thapa yang sini dolo lapen sini li alang liphan penangan apor jingki jethanji lasu jingki thani bangkala lo Karbi Anglong usumaraphan kajar le usumaraphan riso jangphan kopisi alang li message kipi ponjima lasu puthang ni li alang phan arjuponi lapan ke kat news ahin alang liphan nili aprangsi ke hirpan jungai pajirlo প্ৰথমে কাট নিউজৰ পৰা তোমাক কংগ্ৰেচুলেশ্যন জনাইছোঁ। মই তোমাৰ সৈতে কথা পাতিব বিচাৰিছোঁ যে তুমি যিটো কালি কাৰ্বি আংলঙৰ লগতে সদৌ অসমক অল আছামক তুমি সুনাম কৰি আনিব পাৰিছে সক্ষম হৈছে, তাত তুমি কি ধৰণে পঢ়া শুনা কৰিছিলা? पढ़ता तो मैं नॉर्मली था, नॉर्मली पढ़ता था बट रेगुलर पढ़ता था। मैं कहूँगा कि ये सीख रहे कि नॉर्मल पढ़ो बट रेगुलर पढ़ो, 6-7 घंटे रोज पढ़ो। 6-7 घंटे आप नॉर्मल पढ़ते थे। तो मैं आपसे फिर ये जानना चाहूँगा और पूछूँगा ये कि कार्बी आंगलोंग में ऐसा बहुत पिछड़ा हुआ जगह है जहाँ पर अभी आपने रिकॉर्ड किया है, पहला रिकॉर्ड किया है, और देखा जाए तो जो हाई स्कूल का एग्ज़ाम थे पहले में उस समय भी कार्बी आंगलोंग के लिए आप पहले रिकॉर्ड किए थे। तो आप समग्र कार्बी आंगलोंग वासियों को और सब छात्रों को आप क्या मैसेज देंगे कि किस तरह इंस्पिरेशन आप करेंगे? इंस्पिरेशन तो मैं ये दूंगा कि कहाँ से बिलोंग करते हैं इतना मैटर नहीं करता। मतलब तुम टाउन से विलेज से, ज़्यादातर अच्छे लोग तो विलेज से ही होते हैं आजकल। तो अपने बैकग्राउंड का मतलब ये मत सोचो कि वो एक डिसएडवांटेज है, वो एक तरह से एक एडवांटेज है, मतलब वो कमज़ोरी नहीं ताकत है। मैं बस तो यहाँ पर अगर देखा जाए कार्बी आंगलोंग में बहुत सारा लड़का लोग है, पढ़ता नहीं है, घूमते फिरते में ही समय बिताते हैं, उन लोगों को आप क्या कहेंगे? उन लोगों को मैं इतना ही कहूँगा कि अगर अभी घूमोगे तो ज़िंदगी पर घूमते रह जाओगे जॉब ढूंढते। तो अभी थोड़ा रो लो, बाद में हंस लेना। বিভিন্ন ধৰণৰ তেওঁক উৎসাহ প্ৰেৰণা দিয়ে। এতিয়া কাৰ্বি আংলঙত আমি দেখিবলৈ পাইছোঁ বিগত 2000 চনত আমি যিমান দূৰ জানো যে আপোনাৰ ঘৰত কোনো ৰাজনৈতিক নেতা বা জিলা প্ৰশাসন বা শিক্ষা বিভাগ পোৱা নাই, আমি যিমান দূৰ জানো। সেই তেতিয়া কেনেকৈ আছিলে? সঁচাকৈ পোৱা নাছিলা? তেনেকৈ যোগাযোগ অলপ পিছত কৰিছে আহিছে, কিন্তু আজি যোৱাকালিৰ পৰা আজিলৈকে এনে ফেমিলিক বিভিন্ন ৰাজনৈতিক লগত জড়িত মানুহবিলাকে ফোন কৰিছে বুলি মই জানিব পাৰিছোঁ। কিন্তু জিলা প্ৰশাসনৰ
তৰফৰ পৰা তেনেকৈ সঁহাৰি এতিয়ালৈকে অহা নাই, সম্ভৱ আহিব। এনেই যোৱাবাৰতো এনেই কাউন্সিলে ফেচিলেশ্যন কৰিছিল 23 জুনত, আৰু যোৱাকালিয়ে ৰিজাল্ট দিছে, সেইকাৰণে এতিয়ালৈকেতো একো সম্পৰ্ক হোৱা নাই। আৰু জিলা প্ৰশাসন হিচাপে নে যোৱাকালি জিলা প্ৰশাসনৰ হৈ খেৰণি থানাৰ OC ইয়াত আহিছিল বোলে। আচ্ছা, আৰু ৰাতিও তেওঁলোকে খবৰ লৈছে। ডিফু চৰকাৰী মহাবিদ্যালয়ত এবাৰ ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ মাচুল বিগত বছৰতকৈ বেছি। মহাবিদ্যালয় কৰ্তৃপক্ষই এইদৰে ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ ক্ষেত্ৰত বিগত বছৰতকৈ অধিক মাচুল ধাৰ্য কৰা স্বাভাৱিকতে জাঙুৰ খাই উঠিছে কেছে আৰু আছুৱে। ছাত্ৰ সংগঠনৰ অভিযোগ যে ডিফু চৰকাৰী মহাবিদ্যালয় যিহেতু এখন চৰকাৰী শিক্ষা প্ৰতিষ্ঠান, সেয়েহে এইদৰে নামভৰ্তিৰ বাবদ অধিক মাচুল লোৱাৰ কোনো যুক্তি নাই। উল্লেখ্য যে একেখন পাৰ্বত্য জিলা ডিমা হাছাওৰ একমাত্ৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান হাফলং চৰকাৰী মহাবিদ্যালয় কৰ্তৃপক্ষই যোৱা বছৰৰ নিৰিখ মতে ছাত্ৰ ছাত্ৰীৰ নতুন শ্ৰেণীত নামভৰ্তিকৰণ প্ৰক্ৰিয়া চলিবলৈ দিব পাৰিছে। কিন্তু ডিফু চৰকাৰী মহাবিদ্যালয়ত যোৱা বছৰৰ নিৰিখ মতে নামভৰ্তি কৰাব নোৱাৰাৰ কোনো যুক্তি নাই বুলি ছাত্ৰ সংগঠনদ্বয়ৰ নেতৃত্বই মন্তব্য কৰে। মহাবিদ্যালয়খনৰ অধ্যক্ষই নিজৰ খেয়ালখুচিতে ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তিৰ মাচুলৰ নিৰিখ ধাৰ্য কৰা বুলি অভিযোগ কৰাৰ লগতে বাকী 1160 টকাকৈ প্ৰতিজনৰ বিপৰীতে মাচুলৰ অতিৰিক্ত ৰাশিখিনি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে ভৰিব লাগিব বোলা কথাটোত দুখ প্ৰকাশ কৰে ছাত্ৰ সংগঠনদ্বয়ৰ নেতৃত্বই। বাবে চৰকাৰী মহাবিদ্যালয় আছে, কটন চৰকাৰী মহাবিদ্যালয়, ডিফু চৰকাৰী মহাবিদ্যালয়, হাফলং চৰকাৰী মহাবিদ্যালয়, সম্পূৰ্ণভাৱে চৰকাৰী মহাবিদ্যালয়। তথাপিও আজি আমি ইয়াত ডিফু চৰকাৰী মহাবিদ্যালয় দেখা পাইছোঁ যে ফিজ ষ্ট্ৰাকচাৰ যি ধৰণৰ ইয়াতে বাঢ়ি গৈছে, ইয়াত ছাত্ৰ ছাত্ৰীয়ে দুখীয়া ঘৰ ছাত্ৰ ছাত্ৰী ইয়াত ল'ব নোৱাৰাকৈ পৰ্যন্ত হৈছে। আৰু কাৰ্বি আংলং স্বাক্ষৰ সাহিত্য পৰিষদ লগতে অসম চৰকাৰে যি ধৰণৰ ইয়াতে ফটাঢোল বজাই গৈ আছে, ছাত্ৰ ছাত্ৰীক জীৱনলৈ খেলি আছে, লগতে শিক্ষালৈ হেঁতে ৰাজনীতি কৰি আছে। গতিকে ইয়াৰ পৰা অসম চৰকাৰলৈ সকিয়নি। দ্বিতীয় কথা, আমি 24 তাৰিখে কাৰ্বি ছাত্ৰ সন্থা, সদৌ ছাত্ৰ সন্থা, ডিফু আঞ্চলিক ছাত্ৰ সন্থাত অৰ্থাৎ চৰকাৰী মহাবিদ্যালয় ছাত্ৰ সন্থা মিলি আমি এটা স্মাৰকপত্ৰ দিছিলোঁ আমাৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ EM জগত সিং তেখেতক দিছিলোঁ। তেখেতে প্ৰতিশ্ৰুতি দিছিলে যে 1160 টকা কমালে, কিন্তু দেখা পাইছোঁ যে যেতিয়া হাফলং কলেজৰ পৰা নটিফিকেশ্যন ওলাইছে, তাত নটিফিকেশ্যন এডমিশ্যন ষ্ট্ৰাকচাৰ লগতে আমাৰ ডিফু গভৰ্ণমেণ্ট কলেজ ষ্ট্ৰাকচাৰটো বহুত ভাষ্ট ডিফাৰেঞ্চ আছে। এইটো প্ৰশ্ন আমি সুধিব গৈছিলোঁ, তেহেঁতে উত্তৰ দিব পৰা নাই। গতিকে যোৱাকালি আমি ঠিক তেনেকুৱা ইয়াতে চিট ইন ডেমনষ্ট্ৰেশ্যন কৰিছিলোঁ। তেতিয়া আমাক প্ৰতিশ্ৰুতি দিছিলে, SI দিছিলে, স্কুল ইনস্পেক্টৰ দিছিলে, তাৰপিছতে আমাৰ EM জগত সিং ডাঙৰে দিছিলে। আমাক প্ৰতিশ্ৰুতি দিছিলে যে পৰহি 2 দিন ভিতৰত যে ট্ৰাই পাৰ্টি টক হ'ব আমাৰ কাউন্সিল লগতে আমাৰ কলেজ অথৰিটি লগতে আমাৰ সংগঠনৰ। কিন্তু ট্ৰাই পাৰ্টি নোহোৱাকৈ আজি ইয়াত কলেজতে এডমিশ্যনৰ আৰম্ভণি কৰিছে। কিছুমান ছাত্ৰ ছাত্ৰী ইয়াত পইচা দিবলৈ গৈছে। আমি যেতিয়ালৈকে ট্ৰাই পাৰ্টি টক্স নহয়, আমি ইয়াত কোনো পধ্যেই এডমিশ্যন ল'ব নিদিওঁ। আৰু এইটো জানা উচিতে যে অকল চৰকাৰী মহাবিদ্যালয় অকল কাৰ্বি আংলং কাৰণে নহয়, গোটেই সম্পূৰ্ণভাৱে যিমান জনগোষ্ঠীৰ ল'ৰা ছাত্ৰ ছাত্ৰী আছে, দুখীয়া বা ধনীলৈকে ইয়াত পঢ়িবলৈ আহি আছে আৰু আছে। গতিকে ইয়াত এইটো সংগ্ৰাম আমি আৰম্ভ কৰিছোঁ 24 তাৰিখৰ পৰা, আৰু এইটো চলি যাব যেতিয়ালৈকে আমাৰ দাবী মানি নলয় অসম চৰকাৰে হওক বা আমাৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে হওক। দাবী মানে কি, এই মাচুলটো কমাই ল'ব লাগিব, আমাৰ ফিজটো ষ্ট্ৰাকচাৰ কমাব লাগিব। যদি হাফলং গভ কলেজ যদি ফিজ কমাব পাৰিছে, তেন্তে আমাৰ ডিফু গভৰ্ণমেণ্ট কলেজ কিয় পৰা নাই? সম্পূৰ্ণভাৱে দুটাও এটা গভৰ্ণমেণ্ট কলেজ, কিন্তু ইয়াত কিয় পৰা নাই? এইটো প্ৰশ্ন অসম চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে দিব লাগিব। উল্লেখ্য, অনাগত দিনত নামভৰ্তিৰ মাচুল হ্ৰাস নকৰালৈকে ছাত্ৰ ছাত্ৰীৰ নাম ভৰ্তিকৰণ প্ৰক্ৰিয়া স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই সিদ্ধান্ত মতে আজি হ'বলগীয়া নামভৰ্তি প্ৰক্ৰিয়া বাতিল হয়। নামভৰ্তিৰ বাবে অহা ছাত্ৰ ছাত্ৰী নিজ নিজ ঘৰ অভিমুখে ঘূৰি যায়। চৰকাৰী শিক্ষা প্ৰতিষ্ঠানৰ নামভৰ্তিৰ ক্ষেত্ৰত প্ৰত্যেকবাৰে কিবা নহয় কিবা কাৰণত KSA তথা সামাজিক সংগঠনে শিক্ষা প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষৰ সৈতে যুঁজিবলগীয়া হয়। এইবাৰো নামভৰ্তিৰ ক্ষেত্ৰত মাচুলক লৈ সেই দুখীয়া ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থত একেই যুঁজত অৱতীৰ্ণ হ'ব লগা হৈছে ছাত্ৰ সংগঠনদ্বয়।
ছাত্ৰ সংগঠনদ্বয়ৰ এই দাবী বা সংগ্ৰামৰ ক্ষেত্ৰত মহাবিদ্যালয়ৰ অধ্যক্ষ নীৰৱ কুমাৰ শৰ্মাই কি পদক্ষেপ গ্ৰহণ কৰে বা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ কৰ্তৃপক্ষই কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া অলপ দিনৰ পিছতহে স্পষ্ট হ'ব। জোৰজাৰমূলক তাৰ আন নহ'লে আমাৰ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ ক্ষেত্ৰত এয়া বাৰুকৈ চলে। জিলাখনৰ যি ৰাজনৈতিক দলে শাসনৰ বাগজৰি তুলিব সেই দলে দপদপনি তুলি গোটেইখন নিজৰ খেয়ালখুচিত নিৰ্মাণ কাৰ্য চলিব। পৰৱৰ্তী আন এটা দলৰ হাতত শাসনৰ এই বাগজৰি গুচি যোৱাৰ লগে লগে নাথাকিব উন্নয়নৰ কাৰ্যৰ কোনো ধাৰাবাহিকতা। অৰ্থাৎ আন দল হোৱাৰ লগে লগে কাম কাজে নতুন হৈ পৰে আৰু পুৰণিখিনি এলাগী হৈ পৰি যায়। হয়, এনে এলাগী ভৱন পূৰ্ব SDC চৰকাৰৰ দিনত কাৰ্বি আংলং জলসিঞ্চন বিভাগৰ দ্বাৰা সজোৱা বোকাজান এই ৰেষ্ট হাউচ অৰ্থাৎ জিৰণি বাংলা। চাহক আমাৰ কাট নিউজৰ সাংবাদিকৰ এই প্ৰতিবেদন। হয়, এয়াই জলসিঞ্চন বিভাগৰ সেই ৰেষ্ট হাউচ অৰ্থাৎ জিৰণি বাংলো আছে বোকাজান সদৰ মহকুমাৰ অন্তৰ্গত হাঞ্জালাংছ তথা সৰিয়জানত। জলসিঞ্চন বিভাগৰ কাৰ্যালয়ৰ গাতে লাগি আছে এই ৰেষ্ট হাউচ। বিগত প্ৰায় ৩টা দশকৰ আগতে পৰিষদত ASDCৰ দলৰ চৰকাৰৰ দিনত বিভাগীয় লাখ লাখ টকা খৰচ কৰি সজোৱা এই ৰেষ্ট হাউচ। বিগত ১.৫ দশকৰ কংগ্ৰেছ শাসনকাল আৰু বৰ্তমান বিজেপি চৰকাৰৰ দিনলৈ ৰেষ্ট হাউচখনৰ অৱস্থা জহি খহি গৈছে। সকলোবোৰ দেখিছে পৰিৱৰ্তনকামী বিজেপি নেতৃত্বাধীন চৰকাৰে, যদিও এই ক্ষেত্ৰত একো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। অনাগত দিনবোৰত চৰকাৰখনে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে নাই সেয়া সময়তেহে হ'ব লক্ষণীয়। IB মানে ৰেষ্ট হাউচ আহে ন আদাটো পাবো বোকাজান ডিভিজন এডুকেশ্যন সৰিয়াজান কাৰ্বি আংলং উচিত পাবো লাসহেম কিতামটাং ASDC গভর্নমেন্ট কেচারি হুড আদাত লাবংস হেম কিম পনলো লাবংস হেম কিম পনদাত পেন আফিবাংকে ননাবাংকে আমু আমবদে আসন জি পিনি তো থাকপন লং লা পিপন মা লাগে হল সো হুড পেন আকাপ্রে সরকার বাংথলো পেন লাসো পেন আকো নন পুথত পরিবর্তন সরকার বাংথলো তেবং স্টাপিনি আর্নিস দাদাক হরেজান ডিভিজন লাবংস হেড অফিস লহল হেল নিলি তুমনাংলি তুমান পাকলাং লো দাক অফিস হেম পি দুং মানো লাবংস রেস্ট হাউস के bon sitame laso labangso rest house ki pini anian ta lapuson si amu bangbe son si biko kopi kema thalone mate kopi tong lat alane tum labangso hemaphan ki pangkri ponone non bangke labangso hemangke jangri son si mandel adak chiri silong ledo ladak ki pan lapen ki pang thir same ave ingram su lason si pini ni tum thek ponlong lasi labangso kangram su kado kabe pen la hem kete lapen kichi kado kabe rak thang arlo stamia ave pin lo la hap stamia ave pin lo la pen khirki arlo kado kabe tam heno thailo la si la boson kikim kiram tang ahem government atangka mane foros pen padam pen la boson lak atangka padam pen la boson api amu bawang dure la boson ahem pinjom net la bante ninduk neme jong si la bangsa ahem jong si pini la irrigation department la tum jong si selampon Pabesen pen nadak abe kilutui berai tu mate repairing claim tu sonte jadi labangso hem stame isi kelang mesen lapen kesang adim ke do adim mesen dia polo tebos stame non labangso lahai lapuson claim pon pe lasi non labangso puriportan sarkar tum stame ningkan hini ando kailo lang tum tame ke cari pon bon stame pinian istana labangso hem lapuson si doko soni theklong lasi Kebangzi ni sitame Karbi Anglong Autonomous Council ke the kiding tum sitame labangso hemaphan labangso long lephan labangso boundary phan matha pono langpona uthor abe kilu banai tu son teladak bukazan ke do mate te bokrai mate labangso phis ngai sitame do ka bis tame da kelang mesen lapen kelang mesen lapen la kemesen labangso thek polong ko si ini tu matha pon si camera person bisnilek thek karapen bukazan pen nili anong terang বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ। সময় হৈছে এটি চমু বাণিজ্যিক বিৰোধী।
আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাৰটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ Jubu Sports Restaurant Lounge, HRSJ Complex, 2nd floor, Dharamnala Road, Difu, Karbi Anglong. The first and ever sports lounge in town. Tune you up with live music, Dare to Inject, Jam Pad, and pool game where you can play with friends or play with legends, along with seafood items like octopus, lobster, prawns, squid, tuna fish and many more are available only at Jubu Sports Restaurant Lounge. For reservation contact 9957381813 or 8638462619 or 8812998125. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত দৰিদ্ৰ শিক্ষা অৰ্জনৰ বাটত কেতিয়াও হেঙাৰ হ'ব নোৱাৰে যি পৰিস্থিতিয়ে হওক নিজা প্ৰচেষ্টা অব্যাহত ৰখাৰ লগতে মনত লক্ষ্যৰ বাট স্থিৰ থাকিলে সফলতা আপোনা আপুনি সহজ হৈ পৰে এই কথা দুখীয়া পৰিয়ালৰ ছাত্ৰ লংবিৰামে কৰি দেখুৱালে পিতৃ মাতৃয়ে অতি দৰিদ্ৰৰ বাবে আনৰ ঘৰত কাম বনত সহায়ক হিচাপে ৰাখি পঢ়াইছিল আৰু যি ঘৰত থাকিছিল সেই ঘৰতে লংবিৰামক পঢ়াৰ সুবিধা প্ৰদান কৰি এনে কৃতিত্ব অৰ্জনত সহায় কৰাৰ বাবে লংবিৰামৰ পিতৃ মাতৃয়ে অতিশয় কৃতিত্ব জনায় লংবিৰামে পঢ়া টংকামুখ হাইস্কুলৰ পৰিচালনা কমিটি আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে মিলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত 90% নম্বৰে স্কুলখনৰ লগতে অঞ্চলটোলৈ সুনাম কঢ়িয়াই অনা লংবিৰাম সেনাক টংকামুখ হাইস্কুলৰ প্ৰাংগণত আনুষ্ঠানিক কালি সম্বৰ্ধনা জনায় হানলক্ৰ লেমছৰ অধ্যক্ষ মোহন পাটৰৰ পৌৰোহিত্যত অনুষ্ঠিত সম্বৰ্ধনা সভাত টংকামুখ হাইস্কুলৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থাকি লংবিৰামক উষ্ম সম্বৰ্ধনা জনায় শিক্ষাৰ ক্ষেত্ৰত ইয়াতকৈ অধিক শীৰ্ষত আৰোহণ কৰিবৰ বাবে উৎসাহিত কৰিবলৈ লেমছৰ অধ্যক্ষ মোহন পাটৰে ব্যক্তিগতভাৱে 1000 টকা আনুষ্ঠানিক প্ৰদান কৰে জাসন ইংহি ৰিপৰ্ট কাট নিউজ সমগ্ৰ কাৰ্বি আংলংবাসী বিশেষকৈ চৰকাৰী কৰ্মচাৰীসকলে ভালদৰে জানে যে কাৰ্বি আংলঙত এতিয়া কৰ্ম সংস্কৃতি গঢ় লৈ উঠিবলৈ যৎপূৰ নাস্তি চেষ্টা কৰিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিয়াম ৰংহাং আৰু তেওঁৰ পৰিষদবৰ্গই টিম কাৰ্বি আংলং নামেৰে জিলাখনক বিভিন্ন দিশৰ উন্নয়নৰ ক্ষেত্ৰত আগুৱাই নি ৰাজ্যৰ ভিতৰত জাকত জিলিকা জিলা হিচাপে গঢ়ি তোলাৰ সপোন ৰংহাঙৰ কিন্তু বিভাগীয় একাংশ কৰ্মচাৰীয়ে ৰংহাঙৰ কৰ্ম সংস্কৃতিৰ বিপৰীতে অপকৰ্ম সংস্কৃতি গঢ়ি তোলা আগ্ৰহী দেখা গৈছে এয়া পশ্চিম কাৰ্বি আংলঙৰ হামবেন হস্ততাঁত আৰু বয়ন বিভাগৰ অধীক্ষকৰ কাৰ্যালয় সময় 10:30 পাৰ হ'ল কিন্তু এতিয়ালৈকে বিভাগীয় কাৰ্যালয়খনৰ কোনো কৰ্মচাৰীয়ে অহা নাই সাংবাদিকসকল কাৰ্যালয়ত উপস্থিত হওঁতে মাত্ৰ পিয়নটোহে আছিল কৰ্মচাৰী বুলিবলৈ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী পিয়নজনে নাজানে কাৰ্যালয় কিমান সময়ত খুলিব লাগে
Anibang talapusan ni kan sin talapusan nama, baik kita dalam api sih ceng-ceng mah, kalau pada aku kisah tu, bang, saya ke plan. Kalau dia tu dah, kalau pernah nanti kan kita biji kone kalau ada cip. Ande pada office kata bang pun, nanti kamu ni kan anibang kan pun ke baik kan tak pun baik kita tu mah. Oh ini ke, no bang ke, nanti happy tu sih tu ni. Lalu ada apa mati. Baca. এই দৃশ্যখিনিলৈ প্ৰত্যক্ষ কৰক এই দৃশ্য ৩১ মেৰ দিন দুপৰৰ বিভাগটোৰ ইউডিএ তথা বৰবাবু ভুৱনেশ্বৰ বসুমতাৰীয়ে কাৰ্যালয় শেষেই হোৱা নাছিল কাৰ্যালয়ৰ পৰা উঠি গৈ কৰবাৰ হোটেলৰ পৰা একাপ চাহ খাই অহাৰ বিপৰীতে কেইবা গিলাচ নিচা গলাত কৰণ কৰি আহি বননিত শুই আছে এইদৰে কুম্ভকৰ্ণ হোৱাৰ অতিৰিক্ত নিচাগ্ৰস্ত বৰবাবু খোলা বননিত এনেদৰে শুই আছে এয়া যেনিবা খোলা বননি নহয় কোনো অট্টালিকাৰ দানলক্ষণতহে শুই আছে কাখৰ পথটোৰে আহযাহ কৰা পথচাৰী মাত্ৰে প্ৰত্যক্ষ কৰিছে বৰবাবুক এনে কৰ্ম সংস্কৃতিৰে কাৰ্বি সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য নেতৃত্বাধীন বিজেপি চৰকাৰে জিলাখনৰ কি বিকাশ ঘটাব হেয়া আহিবলগীয়া সময়হে ক'ব হামৰেনৰ পৰা সুন্দৰ ক্ৰ ৰিপৰ্ট কাট নিউজ এবাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা কলা শাখাত 100% ফলাফলেৰে উজলিল সিংকিৰি জুনিয়ৰ কলেজ ডিফু ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠান সিংকিৰি জুনিয়ৰ কলেজত এবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সৰ্বমুঠ অৱতীৰ্ণ 10 জন পৰীক্ষাৰ্থীৰ ভিতৰত 10 জনে শিক্ষাতাৰে উত্তীৰ্ণ হ'বলৈ সক্ষম এইবাৰ উচ্চতৰ মাধ্যমিকৰ শিক্ষান্ত পৰীক্ষাৰ ফলাফলত কলা শাখাত 100% ফলাফলেৰে উজলিল সিংকিৰি জুনিয়ৰ কলেজ ডিফুৰ ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠান সিংকিৰি জুনিয়ৰ কলেজত এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সৰ্বমুঠ অৱতীৰ্ণ 10 জন পৰীক্ষাৰ্থীৰ ভিতৰত 10 জনেই শিক্ষাৰ্থীৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হয় উত্তীৰ্ণৰ সংখ্যা সৰ্বমুঠ 10 জনৰ ভিতৰত প্ৰথম স্থানত 2 জন দ্বিতীয় স্থানত 5 জন আৰু তৃতীয় স্থানত 3 জনে শিক্ষাৰ্থী অৰ্জন কৰে আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছো ধন্যবাদ